সেই জনী মালপিছৰ লগত থাকিবা নৰা এই দেখোন এক্টিঙৰ কাৰণে মানুহ ফালি কৰি দে মোক দেখোন এক্টিং নিদিলে দেখোন ফালি পেলাব নাই মই কিবা বেলেগ এটা ব্যৱস্থা কৰিব লাগে কি কৰোঁ মালিকৰ ঘৰলৈ যাওঁ নেকি নাযাওঁ মালিক কিয় দেখোন কিবা এনি টাইম ভেকুৰা কুকুৰৰ দৰে বকিয়ে থাকে 5 লাখ টকা লুটাৰো কথা আছে ইপিনে মোৰ ইজ্জতৰো কথা আছে কি কৰোঁ এটা বেলেগ মালে পতাব লাগিব যেন পাইছোঁ আয়ো লাগছি দেখোন নাই কি কৰোঁ এতিয়া কোনপিনে যাওঁ ক'ত দেওঁ আয়ো যাব হেম পাইছোঁ আজি আল্লাহ ইয়ে প্ৰভু কি হ'ব ক'ত দেওঁ তাতে দেওঁ ৰহ এতিয়া দেওঁ দে মুচব পাৰিম আয়ো কলিজা ঠাণ্ডা কৰি কি কৰিছ গুৰুজী আপুনি অকলে অকলে ক'ত মই দৌৰা প্ৰেক্টিছ কৰি আছোঁ বিৰাট ভাল লাগি আছে হেৰি নহয় ভাইটি এই মোৰ থকাৰ ব্যৱস্থাটো নহয় কিবা কৰি দিয়া নাই তা আপুনি আমাৰ ঘৰতে থাকিব পাৰিবতো থকা লোৱা খোৱা লোৱা চব হৈ যাব হয় নেকি বিৰাট ভাল হ'ব ঐ ৰিস্কালা তুমি যে কৈছিলা মুম্বাইৰ মানুহজন এজনী নেকি হয় দে তই অঁ ভাইটি কিবা চিন্তা কৰিছা নেকি বাইদেউ চিন্তা মানে সেই অলপ সেই থকাৰ অসুবিধা হৈছিলে নাই চিন্তা নকৰিবা মই আছো না চব সুবিধা কৰি দিম হয় নেকি বাইদেউ বিৰাট ভাল হ'ব দা ইচ্ছা কৰিলে আমাৰ ঘৰতে থাকিব পাৰি টেনশ্যন নল'বা হয় নেকি কি নিগুৰু মালে এইটো নাই মোৰ ঘৰতে থাকিব পাৰিব মোৰ এচি ৰুম আছে থকা ব্যৱস্থা আছে আৰু টাংকিৰ মাছো আছে টাংকিৰ মাছ কি বস্তু টাংকিৰ মাছ বোলে কিবা আয়ো ঠিক আছে ভাল লাগিব বিৰাট হ'ব দে যি দেখাম আৰু বিৰাট ভাল হ'ব থাকিম সকলোৰে ঘৰত থাকিম একদিন নহ'লেও 2 দিনকে থাকিম বুজিছা কালিয়া মোৰচো ডেন্স কৰা হেৰি আহিল মচন আহিল লচোন বেখান চিলা হ'ব তোমাৰো আপোনাৰ বেলেগ আছে মই প্ৰমাণ পাই গৈছোঁ মই হিন্দী চিনেমাত যাব পাৰিম নে হিন্দী কিয়া আপুনি তেলেগু মাৰাঠী নাগা মণিপুৰী খাচীয়া চিমা চিনেমা নাই মোক সেইবিলাক নালাগে মই হিন্দী চিনেমাৰ ধৰ্মেন্দ্ৰ মাকহে হ'ব লাগে বাহ अरे कुत्ता कैमरा मेरे तो ओ सो বাইদেউ ধৰ্মেন্দ্ৰ দেখোন বুঢ়া হৈছে ভাইটি আজি বেচা কথা মোক নকবা দেই যোৱা ৰাতি মই চিনেমা চাইছোঁ চলে চিনেমাখন সি ইমান ধুনীয়া হৈ আছে ডেকা হৈ আছে এতিয়া বুঢ়া হোৱা বুলি ক'লে হ'ব নেকি যোৱা ৰাতি চালোঁ মই আজি কেনেকৈ বুঢ়া হ'ল কেনেকৈ বুজাম মা মুঝে শক্তি দে মা হ'ব মোক একো বুজাব নালাগে মই চব বুজিছোঁ কিবা টকা পইচা চিন্তা কৰিছা নেকি মানে মুম্বাইলৈ গ'লেতো অলপ চিন্তা লাগিবই আৰু হ'ব একো চিন্তা কৰিবা যিমান টকা লাগে মই দিম হ'ব আপোনাক মই 1970 চনৰ চিনেমাৰ ধৰ্মেন্দ্ৰৰ মাক বনাই দিম গুৰুজী মোৰচো ইমান টকা পইচা নাই মই এতিয়া কি কৰোঁ মই নাটকিলে ঘৰত বেটাৰী গাড়ীখন মামৰে খাব সেইকাৰণে বিকি দিম দে মই দিলবাৰ হে দিলবাৰ হ'ব কি উৰ্মিলা থেং পাবা তুমিও মুম্বাইত পাবা বুজিছা কি ক সঁচাই दिलबर बार हम काले हैं तो क्या हुआ दिल वाले हैं हम काले हैं तो क्या हुआ दिल वाले हैं हम काले हैं तो অ ভাইটি হৈছে মোৰ আজি গাটো বেয়া বুজিছা মই কালি গোটেইবিলাকৰ অডিশ্যন ল'ম আৰু যাক ভাল পাওঁ তাকে চিট দিম অ কালিয়া বল বাপ্পা গোটাই গেলে কালি অডিশ্যন আছে আমাৰ বল কি হ'ল হোৱা মানুহজন কালিয়াৰ লগত আহি থকা যেন পাইছো ओ है तो ये तो मुंबई में तो बता अब खुद जा रहे हैं तुम्हें क्या लगे है हम कल्या के घर में जाऊंगा या कोई और के घर जाऊंगा तुमको क्या लगता है क्यों हमको अब हमको भैया पता है क्या हम आपको उस टाइम गाली दिया था है टाइम में हम भीषण बड़ा खौफ उठा था इसलिए अब हमको खराब मत पाना हम आपको माफी मांगने आया है हमको माफ कर दो माफी खुजता है ठीक है तुम लोग कहाँ जाता है
हम आपको ही बिसरने आता है अभी हमको आपको मिला है अच्छा लगा है गुरुजी আপুনি অসমীয়া কবা জানতা है लेकिन आपने हिंदी क्यों बोलता है যে মানুষ আমার লগে হিন্দি বলে আমি ফাটাফাটি মারে হিন্দি বলতা হে और जो आदमी অসমীয়া बोलता है অসমে কষ্ট হে দাদা আপুনি কিবা বুজি পালি पाँव पाँव सब बुझी पाओ हिंदी बुझी पाओ कबा है नरो दादा जोनी कहाँ पे आसे माने জনি জনি এন্ড মনি ইন্দা মারামারি টু দা বিগ হুলাবাড়ি इंग्लिश বুঝে না জনি আর মনি এ হুলাবাড়িলে মারামারি করছে আন্ডারস্ট্যান্ড Oh yeah, understand. Yeah. Mara Mari. Yeah. দাদা আপুনিও কি গুৰুক মুম্বাইত যাবা লগ ধৰবা আহিছা Oh. অডিশ্যন আছে অডিশ্যনত লাইক ধৰবি এতিয়া গুৰুজি আমাৰ ঘৰত থাকিব नहीं गुरुजी आपने तो उसका घर देखीसा भांगा फुटा होता है कितना बड़ा बड़ा फुटा होता है मुर्गी आ जा करता है हमारा घर कितना डांगर से आपने तो देखा है अपने हमारे घर में थकबो क्या हिंदी करता है इनके हिंदी करी নহ'ব আমাৰ দৰে হিন্দী ক'ব লাগিব আবে কালিয়া আবে তু গলি খা নেই তো কেপি খা নেই তো শিখৰ খা ইনকে ক'ব পাৰা হ'লি এবি যা अपने हमारे घर थकिब हमारे घर थकिब আমাৰ ঘৰত থাকিব हमारे घर थकिब दादा आपने दुख पाया क्या का खुद लगा का खुद सा हमने दुख नहीं पाया आपने पाया क्या পায়া মানে porque हमारा फोहरा उठता है बोल कालिया হিন্দী ক'ব আহিছে ফাটাফাটি হিন্দী ক'ব আহিছে কিছে এসা আৰু কা খুদ লगा का খুদছিলে ঘৰত যাই দি আছো নহয় চুপ এই আমাৰ ঘৰ হয় নাকি হে প্রভু কত আনলা কালিয়া মোর খোঁজ করা লাগছে মু যাও হ্যাঁ কিয়া বিরাট খোঁজ করা পাপটো কৰবা বিরাট খোঁজ করা লাগছে আমাৰ তাত পাপটো কৰবা গুৰুজী আপুনি কিয় আমাৰ ঘৰৰ পৰা ইনকে দাউৰি আহিলি দাউৰি মানে মোৰ যদি পাখু থাকিল হয় নহয় মই উৰি উৰি আহিলি হয় উৰি উৰি কিয়া? উৰি তাৰ মানে তোমালোকৰ ঘৰত এটা মই ডেঞ্জাৰ বস্তু দেখা পাইছো কি ডেঞ্জাৰ বস্তু মই যদি তাত থাকো নহয় মই নোহোৱা হৈ যাম এই পৃথিৱীৰ পৰা আমাৰ ঘৰতে একো ডেঞ্জাৰ বস্তু নাই আজি থাকিবি আছে দেখিছো মই তুমি দেখা নাই পিছত গম পাবা লাহে লাহে আল্লাহ ইয়া ভগৱানে প্ৰভু যাতে গম নাপাই বুলি একো নহয় আপোনাৰ মই আছো হেৰি আজি এটা কাম কৰা ভাইটি মই তোমালোকৰ ঘৰত নাথাকো এতিয়া মালিকৰ ঘৰতে থাকো কাৰণ তাত মই চব বস্তুবিলাক এৰি থৈ আহিছো বুজিছা নহয় যোৱা মতে থাকিলে কালি আনিম যে এই বস্তু নহয় নহয় যাওঁ দিয়া মই বুজি পাইছা দিয়া দে যাম ট্ৰেকিং ফৰ্ম হেৰি কি হ'ল নাই নাই একো হোৱা নাই দাদা তুমি ঠিকে কৈছিলা বুজিছা তুমি কৈছিলা তোমাৰ ঘৰ ভাল তোমাৰ বিচনা ভাল তোমাৰ খোৱা ভাল গতিকে মই ইয়াত থাকিব আহিলোঁ 100% সঁচা কৈছিলো অলপ জানা দূৰত জানা গৰম পানী চানী কৰি দি বাবা টোপনি মাৰিবি নেকি টোপনি মাৰিবি জানা বিচনা চিচিনা লগাই দি আৰু কোনোবা আহিলে ক'ব দেই মানে মই নাই বুলিকে হা একদম কম নাই বুলি কয়। নালাগে নালাগে ঠিক আছে পাপা কি ৰুম দেখোন এই চিকৰা মালিকে পইচা সাঁচিছে তাৰমানে ইমান ধুনীয়া ৰুম বা ধুনীয়া বিচনা টোপনি মাৰি বিৰাট ভাল লাগিব কাপোৰটো খুলি লওঁ দে গৰম লাগিছে ইমান দিনৰ পৰা এটা কাপোৰে পিন্ধি আছো বৰ ভাল লাগিব